মই টেষ্ট কৰিব যেতিয়া নাকি গ্ৰেনেডটো ফিনটো ওলালোঁ ওলাই পালে এনেকৈ হাতটো লাম্বা কৰি পেলাব চাওঁতে মানে হাতত ফুটি গ'লে আৰু যদি সমাজে ডিসাইড কৰে আমাৰ প্ৰাপ্য অধিকাৰক পাবলৈ যদি অস্ত্ৰ ধৰিবই লাগে তেতিয়াহ'লে প্ৰত্যেকজন এলডিচিএমে মৰি গ'লেও অস্ত্ৰ ধৰিবলৈ जों नांदों जातिनि थाखाय मोनबाबो मोनाबाबो जों नांनांगौ बे रिहेबिलिटेसन बाथ्राया फैनाङा बारे बारे फैबाय थानाङा रिहेबिलिटेसन मोनाखै बे बाथ्रा फैबाय थानो नाङा एग्रिमेन्ट जाबाय बास सेटिसफाइ बेनो एग्रिमेन्टनि गेजेरजों जातिनि जेंनाफोरखौ जों बोस्रांनो हाबाय 678 बे केडार्सफोरनि थाखाय जों रिहेबिलिटेसनखौ जों होनो थाखाय दिनै रेडि जानो थांगासिनो सार दिपेन बर'आ लोगो हमहैगोन ना हमहैयाखै नोंसोरखौ मैयाहाय थांदोंमोन दिपेन बर'आ जेलाव लोगो हमहैयाखै नामा सारखौ दिपेन बर'आ सोरखौबा लोगो हमदों सोरखौबा लोगो हमाखै जों कर्टआवमोन मैया এই গাড়ীখন লাঙল গহপুৰত আমাৰ গঠন কৰা হৈছিলে প্ৰতিষ্ঠাপক সভাপতি আমাৰ ৰাম ওৰফে ৰোহন পাতিল এলডিচিএম গঠন কৰাৰ মূল উদ্দেশ্য আপোনাৰ কি আছিল এলডিচিএমৰ গঠন কৰাৰ মূল উদ্দেশ্যটো হ'ল লিবাৰেল ডেম'ক্ৰেটিক কাউন্সিল অফ মিচিং লেণ্ড এলডিচিএমৰ ফুল মিনিংটো আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ লিবাৰেল ডেম'ক্ৰেটিক কাউন্সিল অফ মিচিং লেণ্ড এলডিচিএমৰ জৰিয়তে আমি মিচিং লেণ্ডৰ দাবী কৰিছিলোঁ যিহেতু অসমত থকা জাতি জনগোষ্ঠীৰ বা যিকোনো জনগোষ্ঠীৰ অন্যান্য আমাৰ মিচিঙৰ বাহিৰেও বা অন্যান্য যিটো জনগোষ্ঠী আছে বড়োসকল আছে বা কাৰ্বিসকল আছে তেখেতসকলৰ যেনেকৈ কাৰ্বি আংলঙত যিটো কাৰ্বি বুলি ক'লে আমি কাৰ্বি আংলং বুজি পাওঁ বড়ো বুলি ক'লে BTRত যেনেকৈ আমি বুজি পাওঁ তেনেকৈ আমি সুকীয়া এটা মিচিঙৰ আইডেণ্টিটিৰ এটা জেগা বিচাৰিছিলোঁ বা ঠাই বিচাৰিছিলোঁ আমাৰ ভূমি বিচাৰিছিলোঁ এইটোৱে হ'ল এলডিচিএমৰ মূল আৰু লক্ষ্য আৰু উদ্দেশ্য আমাক মিচিং লেণ্ডৰ খুব প্ৰয়োজন হৈছিলে সেইটোৰ কাৰণে আজি তাৰিখতো প্ৰয়োজন আৰু ভৱিষ্যতেও প্ৰয়োজন হৈ থাকিব বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে আপোনালোকে সাময়িকভাৱে চৰকাৰৰ কিবাত মানে আত্মসমৰ্পণ কৰিব লৈছে কিহৰ কাৰণে এইটো হ'ল লিবাৰেল ডেম'ক্ৰেটিক কাউন্সিল অফ মিচিং লেণ্ড 2009 16 ছেপ্টেম্বৰত ফাউণ্ডেশ্যন হৈছে বুলি আপোনালোকক অৱগত কৰিলোৱে ইয়াৰ বিপৰীতে 2015 চনত অসম চৰকাৰৰ লগত তেতিয়া আমাৰ আলোচনা হৈছিলে আলোচনা হোৱাৰ পিছত দিল্লীত আলোচনা হৈছিলে তেতিয়াৰ পৰা এতিয়ালৈকে আমি আলোচনা কৰি এতিয়া লাষ্ট ষ্টেজত পাইছোঁ আমি লাষ্ট এটা অন্তিম পৰ্যায়ত পাইছোঁ আমাৰ ডিমাণ্ডটো কিন্তু অন্তিম নহয় আপোনালোকক এইটো স্পষ্টকৈ কৰি থোৱাটো ভাল আমাৰ ডিমাণ্ডটো সদায় থাকিব যেতিয়ালৈকে নহয় মিচিঙৰ ডিমাণ্ডটো মিচিং লেণ্ড ডিমাণ্ডটো ভৱিষ্যতেও থাকিব আমি এতিয়া গভৰ্ণমেণ্টৰ লগত আমাৰ যিটো পিতৃ সংগঠন যিটো বানেকাবাঙৰ জৰিয়তে বা মিচিং অট'নমাছ কাউন্সিলৰ জৰিয়তে বা মিচিঙত থকা সন্মানীয় TMPK সংগঠনৰ জৰিয়তে আলোচনাৰ মৰ্মেহে আমি আলোচনা কৰিব বিচাৰিছোঁ অৰ্থাৎ আমি কেনেকুৱা ধৰণৰ কালেক্টিভলি কিছুমান কাম কৰি গ'লে আমাৰ অধিকাৰসমূহ পাব পাৰি তাৰ সংক্ৰান্ততে আলোচনা কৰিবলৈ আমি প্ৰস্তুত আছোঁ কিমান দিন আগৰ পৰা আপোনালোকে এইটো কৰ্মশালা কৰি আছে কিমান দিনলৈকে কৰিব সেইটো এই কাৰ্যসূচীটো আমি 23 তাৰিখৰ পৰা লোৱা হৈছে 23 তাৰিখৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে আৰু আমি 28 তাৰিখলৈ কৰা হ'ব আপোনালোকে যদি ওচৰে পাজৰে যদি আহে তেতিয়াহ'লে নিশ্চয় দেখা পাব আমি 29 তাৰিখলৈকে এইখিনি জেগাতে আমি থকা ৰাস্তাক দিছোঁ হয় বৰ্তমান সময়ত আপোনালোকৰ কেডাৰ কিমানজন আছে বৰ্তমান আমাৰ কেডাৰ বুলি ক'লে আমাৰতো টোটেল ছাপৰ্টাৰ যিটো কেডাৰ অফিচিয়েল যিটো কেডাৰ আছে 3115 জন আছে শদিয়াৰ পৰা বুৰৈলৈকে আৰু অফিচত আহিব অফিচিয়েলি আহিব 315 জন এতিয়া ইয়াত আমাৰ ডিচিপ্লিন যিটো ট্ৰেইনিং যিটো আমাক আলোচনা কৰাৰ আশ্বাস দিলে আলোচনাৰ মৰ্মে আমি ইয়াত আহিছোঁ অহাৰ পিছত মিটিঙৰ দিনাখন এটা প্ৰদৰ্শনী বা যিটো আমাৰ গাৰ্ড অফ অনাৰ বা কেনেকৈ চেলুট দিয়ে এলডিচিএমে কেনেকৈ বিহেভিয়াৰ কৰে সেইখিনি আমাৰ ৰুলটো কি বস্তু আৰ্মিৰ উদ্দেশ্যটো কি বস্তু সেই আমাৰ মাজত থকা সেইখিনিক আমি দেখুৱাবৰ কাৰণে ইয়াত আমাৰ 70 জন কেডাৰ্ছক আমি ডিচিপ্লিন ৱৰ্কশ্বপ কৰা হৈছে যিহেতু আপোনালোকে সাময়িকভাৱে আত্মসমৰ্পণ কৰিবলৈ গৈ আছে একেই সময়ত আপোনালোকে কেইজনে আত্মসমৰ্পণ কৰিব সেই সময়ত এইটো একেবাৰে স্পষ্টকৈ ক'ব নোৱাৰোঁ সেইটো আত্মসমৰ্পণ বুলি ক'লে আমিতো তেনেকৈ আগত অন্যায়লি বা ইলিগেলি এক্টিভিটিছটো কৰা নাই ন গতিকে এইটো আত্মসমৰ্পণ বুলি ক'লেতো আমাৰ অসুবিধা হ'ব আমি জাষ্ট আলোচনাহে কৰিছোঁ আত্মসমৰ্পণটো কেতিয়া কি কৰে সেইটো গভৰ্ণমেণ্টৰ কথা আমাৰ মাজত এনেকৈ থকাটোৱে আমি বিচাৰিছোঁ আমাৰ জাতিটো ডিচিপ্লিন হোৱাটোৱে বিচাৰিছোঁ অসমত থাকি অসমৰ বা গোটেই বিশ্বৰ দৰবাৰত জিলিকি থকাটো আমি বিচাৰিছোঁ জাতিক যিহেতু আপোনালোকৰ ত্ৰিপাক্ষিক বৈঠক হৈছে বুলি কৈছে দিল্লীত সেই বৈঠকৰ অন্তিম সময় কেতিয়া আছে কেতিয়ালৈকে আপোনালোকৰ সেই বৈঠকৰ যি চুক্তি হৈছে সেই চুক্তিৰ সেইটো আমি গৈছোঁ তাতে চাৰ্টাৰ অফ ডিমাণ্ড দিছোঁ মেমৰেণ্ডাম দিছোঁ তাৰ পাছত কি হৈছে কি হোৱা নাই সেইটো গভৰ্ণমেণ্টেহে জানে
28ত আমি মিটিঙত বহিম, মিটিঙৰ বহাৰ পিছতে আমি স্পষ্ট কৰিম, আপোনালোকক নিশ্চয় মাতি অৱগত কৰিম কি হৈছে কি হোৱা নাই। কিন্তু আমাৰ ডিমাণ্ডটো হ'ল নৰ্থ ইষ্টৰ বা গোটেই শান্তিপ্ৰিয় জাতি হিচাপে শান্তিৰে জীয়াই থাকিব বিচাৰোঁ, ইয়াক অশান্তি কৰাটো আমি কোনোদিনাই বিচৰা নাই। যিহেতু 28 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ ইয়াত এই ফিল্ডতে মিটিং হ'ব, এইটো নহয়, বেলেগ জেগাত হ'ব, বেলেগ জেগাত মিটিং হ'ব। 28 ছেপ্টেম্বৰ নে ইয়াৰ অক্টোবৰ? পৰা হয়তো 10 কিলোমিটাৰ 12 কিলোমিটাৰ ডিষ্টেঞ্চতো হ'ব। ছেপ্টেম্বৰ নে অক্টোবৰত? ৰিচেণ্ট গভৰ্ণমেণ্টৰ কোনোবা মানুহ থাকিব নেকি তাত? সেইটো 28 তাৰিখে আমি গম পাম।